খুব ধুনীয়া এটি ভিডিঅ' আজি লৈ আহিছোঁ তোমালোকৰ বাবে। এইখন মোৰ গাঁও হয় আৰু মই গৌৰৱ কৰোঁ মোৰ গাঁওখন অতি শুৱনি গাঁও। এতিয়া খেতিৰ সময়, গতিকে পথাৰত খেতি কৰি আছে। চ' পথাৰৰ পিনে অকণমান ওলাই আহিছোঁ আৰু ভাবিলোঁ তোমালোকক দেখাম বুলি, তাৰ বাবে কেমেৰাত বন্দী কৰিছোঁ। আৰু এতিয়া ধান খেতিৰ সময়, গতিকে সকলো পিনে ধান খেতি চলি আছে বৰ্তমান আৰু এতিয়া আৰম্ভ হৈছে। ভাল লগা দৃশ্য কিছুমান মই তোমালোকক দেখাবৰ চেষ্টা কৰিম, ভিডিঅ'টো স্কিপ নকৰিবা। আৰু সৌজন দূৰত দাদা এজনে ট্ৰেক্টৰ চলাই আছে, মাটি চহাই আছে। চৌদিশে কেৱল ধান খেতি আৰু দূৰত সৌবিলাক ৰোৱনী হয়, ৰোৱা পুতি আছে। ৰাস্তাটো অকণমান বেয়া যদিও আমি আগুৱাই যাম, যিহেতু পথাৰৰ পৰিৱেশ, মনটো বান্ধি ৰাখিব নোৱাৰি। যিমান পাৰোঁ আগুৱাই যাম আৰু তোমালোকক দেখাবলৈ চেষ্টা কৰিম। এই গছটো আমাৰ ইয়াত ভোটৰা গছ বুলি কয় আৰু ইয়াৰ লগত অতীত জড়িত হৈ আছে। চ' দেখিলে ভাল লাগি যায় মনটো। আৰু তোমালোকৰ ইয়াত কি বুলি কয় এইটো কমেণ্ট কৰি জনাবাচোন। এইখিনিত এতিয়াও ৰোৱা পোতা নাই, ই সম্পূৰ্ণ ৰেডি হৈ আছে আৰু আজি বা কালিৰ ভিতৰত এইটো ৰোৱা পুতিব। যিবিলাকে গাঁৱত থকা তোমালোকে এইটো চিনি পাবা চাগে, এইটো জাপি বুলি কয় আৰু ই বহুত পুৰণি হৈছে। এইটো প্ৰায় 35 বছৰমান হ'ব পুৰণি। এইটো মোৰ বয়সৰ সমানে প্ৰায়। এই দাদাজনে হেড লগাইছে যাতে মূৰত ৰ'দ নপৰে আৰু বৰষুণ আহিলে সেই জাপিটো পিন্ধি ল'ব। চ' এই ভিডিঅ'টি তোমালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাবা আৰু মোৰ চেনেলটো চাই থাকিবলৈ নাপাহৰিবা। ধন্যবাদ।